তো গাইজ আমি ঘৰৰ পৰা ভাত চাত খাই ওলাই আহিলোঁ। মোৰ পিছফালে আছে অংকুৰ, আগত আছে ৰূপম। তো যিহেতু আমি যাই আছোঁ বাৰাঘৰা মন্দিৰ, তাতে আজি উৎসৱ হ'ব, আপোনালোকক লৈ যাম, চাব ভিডিঅ'টো। গতিকে ব'লক গাইজ। আমাৰ আগত যাই আছে ৰূপম ডেকা, এপ্ৰিল চলাই, পিছফালে বহি আছে বিকি। আমি এনেকৈ যাই আছোঁ। আকৌ এটা টিম গৈছে আমাৰ সেইটো চাইডে, আমি ভালো এইটো চাইডে। আৰু এনেকৈ আমি প্ৰত্যেক বছৰে আহোঁ, যিহেতু মাঘৰ দুমাহীৰ দিনা ৰাতিপুৱা মেজি জ্বলাই জলপান কৰি ৰাতিপুৱা এনেকৈ ধুনীয়াকৈ ওলাই আহোঁ। যিহেতু বাৰাঘৰা মন্দিৰত ধুনীয়া ধুনীয়া প্ৰগ্ৰেম আছে, তাত আপোনালোকক লৈ যাম, চাব সম্পূৰ্ণকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ, ভাল হ'ব। চ' গাইজ ব'লক। বাৰাঘৰা মন্দিৰৰ বাৰাঘৰীয়া গোপাল মন্দিৰ আদৰণি তোৰণ, এইটো মেইন গেট। আগতে নতুনকৈ বনাইছে এখন গেট, একেলগে যাম। এইখন গেটৰ পৰা আৰম্ভ হয় যি মন্দিৰৰ জেগা, আৰু একেলগে যাম, গৈ চাই যাব। যিহেতু মেলাত অগণন ভক্ত সমাগম দেখাবলৈ গৈছে, আৰু চিকিৎসা শিবিৰ আছে, আৰু এইফালে আছে বাণিজ্য মেলা। যিহেতু বহুত মানুহ, বিভিন্ন ধৰণৰ ষ্টলবিলাক দেখা পোৱা, এইফালে অলপ জুম কৰি দেখা দিছোঁ। এফালে ধুনীয়াকৈ আপোনাৰ মেলা আছে, আৰু এইফালে সৰু ছোৱালী খেলাবিলাক, যিহেতু বহুত মানুহ হয় এইবিলাকত, আৰু এইফালে মানুহ দেখিবলৈ পাইছে। আগত যাওঁ আমি, সাহসে কৰিব, চাই যাব। অসমৰ মষ্ট পপুলাৰ নাম নাগাৰা নামৰ যি আপোনাৰ কৰিশ্মা নাথ, তেওঁৰ গাড়ী আহি উপস্থিত হৈছে। আমি য'ত আছোঁ বৰ্তমান এতিয়া, আৰু ভিতৰত আছে, তেওঁ নামা নাই বৰ্তমানলৈকে। যিহেতু ছানশ্বাইন বহুত আছে, ৰ'দ বহুত আছে, সেইকাৰণে পলাও বুলি হয়তো নামা নাই কিজানি। তো গাইজ আমি এটা চেল্ফি উঠিম বুলি ভাবিছোঁ, যিহেতু আমাৰ অসমৰ সম্পদ, যে অসমৰ গৌৰৱ, গতিকে তাকেতো, গতিকে আমি চেল্ফি এটা উঠিম। তেওঁক গৰমৰ কাৰণে আমি ৰখি আছোঁ ইয়াতে। তো গাইজ চাই যাব। আপোনালোকক জনাবলৈ দুখিত হ'ল যে কৰিশ্মা নাথৰ গাড়ীখন আহি পাইছে, কিন্তু তেওঁ যিহেতু এখন নতুনকৈ গাড়ী কিনিছে, প্ৰাইভেট গাড়ীত আহিব। তো গাইজ আপোনালোকক অলপ পিছত দেখাম, তেওঁৰ লগত ভিডিঅ' দেখাম, আৰু নাম পৰিবহণ দেখাম আপোনালোকক। চবে চাই যাব, যিমান পাৰোঁ সিমান দেখাই যাম আপোনালোকক। যিহেতু আমাৰ মষ্ট অসমৰ ট্ৰেণ্ডিং নাম, পপুলাৰ নাম কৰিশ্মা নাথৰ যিবিলাক মানে আপোনাৰ সেইবিলাক পালিবিলাক আহিছে, তেওঁক মানে সিহঁতক সুধিছিলোঁ, কিন্তু তেওঁৰ প্ৰাইভেট গাড়ী যিহেতু প্ৰাইভেট গাড়ীত আহিব, অলপ পিছত দেখা হ'ব, চাই যাব। তো গাইজ কৰিশ্মা নাথৰ নাম চাই আহিলোঁ। আমিতো যাই ঘৰত চাহ লাল চাহ দিছে, ৰূপমৰ লাল চাহ খুৱাইছে। আমাৰ কেনেকুৱা লাগিছে কৰিশ্মাৰ নাম চাই? মানুহ বহুত গাইছে, কিন্তু ইমান দেখাব নোৱাৰিলোঁ। আপোনাক ভিডিঅ' অলপমান দেখাইছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা। যিটো পপুলাৰ মষ্ট ট্ৰেণ্ডিং কৰিশ্মা নাথ, গতিকে আমি ডাইৰেক্ট আৰু ভিডিঅ' নবনাওঁ, আৰু ডাইৰেক্ট যাম ঘৰত।
বাপৰে দেখছি না এটা চানমাৰি সেই বিজুৰ আপোনাৰ সেই জাম লগা দিছে গুৱাহাটী জাম লগা দিছে বাপৰে বাপ এতেও এই অৱস্থাত ডাঙৰ ডাঙৰ গাড়ী সোমাই দিছে গাইছ উপায় নাই মানুহ খোজ কাঢ়িব জাগা নহয় কৰি দিছে কি কৰিব আৰু এই অসমৰ অৱস্থা নক আৰু উপায় নাই আৰু গুৱাহাটী জাম লগা দিছে তো গাইছ বাই বাই দিলোঁ মই কৰিশ্মানাথক বাই বাই দিলোঁ চলাব নেকি গাড়ী চলাব বাপৰে বা এনৰ সময় হেন মুচি আছিলোঁ বাই গাড়ী চলাব পৰা গেল বাপৰে বা মেট্ৰিক পাছ হৈছে না বাপৰে বা গাড়ী চলাব পৰা গেল ইছ ভগৱান দেই আৰু চলাব আৰু হে ৰ'দটো ভৰকৈ দিছি না গাইছ পইণ্টাৰ ৰেষ্টুৰেণ্টৰ পৰা আহি থাকোঁতে দেখা পালোঁ বম এক্সিডেণ্ট গাইছ এয়া স্কুটি ভাঙি চুৰকাৰ হৈ গৈছে আৰু এম্বুলেঞ্চত লৈ গৈছে যাৰ এক্সিডেণ্ট হৈছে আমি দেখা পোৱা নাই স্কুটিৰ অৱস্থা আপুনি অনুমান কৰক স্কুটিৰ অৱস্থা কেনেকুৱা হ'ব পাৰে मार ये आगे